হে গাইজ গুড মৰ্ণিং। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। এতিয়া সময় হৈছে ৰাতিপুৱা 7:30 বাজিছে। আপোনালোকক অতি দুখৰ খবৰ এটা দিওঁ বুলি ভাবিলোঁ ৰাতিপুৱাই যিহেতুকে ভ্লগটো আৰম্ভ কৰিছোঁহে। ভ্লগটো আৰম্ভ কৰাৰ আগতেই এটা খবৰ পালোঁ যে আমাৰ গৰু এজনী প্ৰায় 4-5 দিনমান হ'ল তাই নোহোৱা হৈ আছিলে, মানে হেৰালে। অলপ গৰুজনী দুৰ্বল আছিলে, সেইবাবে জলাহত দিয়া নাছিলে। আমাৰ ওচৰৰ পথাৰ এখনতে তাইক এৰি দিছিলে খাবৰ কাৰণে, কিন্তু তাই 5 দিনমান হ'ল তাইক পোৱা নাছিলোঁ বিচাৰি। তাৰপাছত যোৱাকালি সন্ধিয়া সময়ত খবৰ পালোঁ যে তাই যোনখিনিতে এৰি দিছিলে সেইখিনিতে তাই মৰি আছে। তো এতিয়াতো আমি তেনেকৈ এৰি দিলেই নহ'ব ন, পুতিবৰ কাৰণে আহি আছোঁ পথাৰখনলৈ। পাপা আৰু মই আহিছে, এই 2খন কোৰ আৰু 2 পেকেটমান নিমখ লৈ আহিছোঁ, যাতে গৰুজনী সোনকালে পুতি দিয়াৰ পাছত গৰুজনী যাতে সোনকালে মাটিৰ লগত মিহলি হৈ যায়, সেইবাবে আহিছোঁ। আপোনালোকক মই গৰুজনীৰ ওচৰ আহি পাই গ'লোঁ। গৰুজনী অলপমান দেখুৱাম ৰ'ব, এইখিনিতে পুতিব, লাহেকৈ খালি বগাই দিলেই হ'ল। তিনি 4 দিনমান হ'ল বুজিছে মৰা। এইজনী চাওকচোন, বহুত বেয়া লাগিলে দেই। গৰুজনীৰ কাৰণে কিন্তু পাপাই বহুত কষ্ট কৰিছিল তাইক জিন্দা ৰাখিবৰ কাৰণে, কিন্তু অৱশেষত নোৱাৰিলেগৈ আৰু। বহুত টকাও খৰচ কৰিলে গৰুজনীৰ কাৰণে, বহুত খেজমতি কৰিলে, কৰাৰ পাছতো নহ'লে। সেই গাইজ আমি গৰুজনী পুতি আহিলোঁ, পাপাই মই। তাৰপাছত আহি পেলাই আমি গা পা ধুলোঁ। গা ধোৱাৰ পাছত আমাৰ ওচৰৰ মানুহে ঘৰতে ক্ৰঞ্চি পঢ়া আছিলে, মোক তালৈ মাতিছিল, তাত ক্ৰঞ্চি পঢ়িবলৈ গ'লোঁ। তাৰপৰা আহিলোঁ। এতিয়া সময় হৈছে 11টা মানে বাজিছে। ভাবিছোঁ এতিয়া আপোনালোকৰ লগত কিছুমান কথা পাতোঁ। মানে আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ গৰুজনীৰ কথা। গৰুজনীয়ে প্ৰায় আমাৰ 4-5 দিনমান হ'ল তাই নোহোৱা হৈ আছিলে। তাৰপাছত কালি জোনাব এজন আহিছিলে আমাৰ ঘৰলৈ। তেতিয়া জোনাবজনক মানে পাপাই কৈছিলে যে আমাৰ গৰুজনী নাইকিয়া হ'ল, তো তুমি কিবা কৰিব পাৰা নেকি? তাৰপিছত জোনাবে এটা তাবিজ দিলে, ক'লে যে মোক ক'লে এই তাবিজটো তই লিখি গোহালি ঘৰত আৰি থাচোন। তাৰপিছত মই ভাবিলোঁ এইটো কি, তাবিজটোত লিখা আছে কি, মই আপোনালোকক তাবিজটো দেখুৱাম। তাৰপিছত তাবিজটো লিখা আছে কি, মানে আমাৰ গৰুজনীৰ ৰং আছিলে মুগা। তাৰপিছত তাবিজটো লিখা আছে যে মুগা গৰু এজনী হেৰাইছে, তুমি আনি দিয়া। তাৰপিছত এটা মানে 4কোণীয়া এটা ঘৰ বনাইছে, ঘৰটোৰ ভিতৰত সেই শব্দখিনি লিখিছে। লিখাৰ পাছত চাৰিওফালে 4টা আৰবিত কিবা লিখিছে। তাৰপিছত সেইটো আৰি দিব দিলে। মই জোনাবে কৈছে যেতিয়া মই আৰি দিলোঁ, কিন্তু মই মানে কথাটোত হাঁহি উঠিছে। কৈছে এইটো কি লিখিছে, এইটো জানো আহিব? তাৰপিছত মানে মই ইমান বিশ্বাস নহয় আচলতে। মানে জোনাবে দিলে 12টা-12:30 মানত জোনাব আহিছিল, তেতিয়া লিখি পেলাই সেইটো দিলে। মই আৰি দিলোঁ, লগে লগে আৰি দিলোঁ। তাৰপাছত আবেলি সময়লৈ খবৰটো আহিল যে ওচৰৰ কাষৰ ল'ৰা এজনে ক'লেহি যে আপোনালোকৰ গৰুজনী তাতে মৰি আছে। মুৰ্গীজনী সোমাইছিলে ঘৰত, তাইক চাউল দিব মায়ে ক'লে, চাউলকেইটা দি আহিলোঁ বাৰু। এতিয়া কথা পাতোঁ বা ক'ত এৰিছিলোঁ? জোনাবজনে তাবিজটো দিলে। তাৰপিছত মোৰ হাঁহি উঠিলে। তাৰপিছত মই দিলোঁ বাৰু লগাই। তাৰপিছতে ওচৰৰ ল'ৰা এজনে ক'লেহি যে আপোনালোকৰ গৰুজনী তাতে মৰি আছে। তাৰপিছত মই ভাবিলোঁ জোনাবে এইটো বস্তু লিখি দিলে। তাৰপিছতে পাছবেলালৈ এইটো খবৰ আহি গ'ল। তাৰপিছত অলপ বিশ্বাস আহিছে বাৰু। আৰু
গৰুজনীতো মৰিলেই। তাৰপিছত গৰুজনীক আপোনালোকক দেখুৱালোঁ কেনেকৈ পুতিলোঁ, কেনেকৈ নিমখ চিমখ দিলোঁ। আৰু এটা কথাই মোক বহুত বেয়া লাগিছে যে গৰুজনী জীয়াই ৰাখিবৰ কাৰণে পাপাই বহুত কষ্ট কৰিছিল। তাই ডাক্তৰক মাতি আনি তাই বেজি দিছিলে, দৰৱ দিছিলে যাতে তাই সোনকালে ভাল হৈ উঠে। তাই ভালো হৈছিলে। তাৰপিছত যেতিয়া তাই 4-5 দিনমান নাইকিয়া হ'ল, তাৰপিছত তাইক আমি বহুত বিচাৰিলোঁ, তাই বিচাৰি নাপালোঁ। তাৰপিছত তাইক যোনখিনি জেগা মৰি আছে তাৰ পৰা অলপ দূৰ আহি পেলাই মানে আমাৰ ঘৰ পায়। তাই সেইফালে চাগে ঘৰলৈ আহিছে। তাৰপিছত তাই বোকা আছে, পূৰা বোকা মানে। তাৰপিছত সেই বোকাতে সোমাল আৰু উঠিব নোৱাৰা হ'ল, তাতে পৰি মৰি গ'ল। তাৰপিছত এতিয়া কি কৰিব, যোৱা বস্তুটো বুলি আৰু তেনেকৈ পেলাইও দিব নোৱাৰি, পথাৰ বুলি মানুহ বহুত যেতিয়া গেলিব তেতিয়াতো বহুত গোন্ধ ওলাব ন। সেইবাবে ভাবিলোঁ যে গৰুজনী পুতি দিব লাগে। তাৰপিছত গৰুজনীৰ কাষতে এটা গাঁত খান্দিলে আৰু গৰুজনী পুতি দিলে। সেইটো কাৰণে আৰু এতিয়া কোনো পৰিৱেশ প্ৰদূষিত নহয়। আপোনালোকক কৈছোঁ যে এতিয়া আপোনালোকৰ যদি ঘৰৰ তেনেকুৱা কিবা বস্তু মৰে বা যদি ক'ৰবাত মৰি থকা তেনেকুৱা জীৱ থকা বস্তু আপোনালোকে দেখে, তেতিয়াহ'লে আপোনালোকে পুতি দিব। যেনেকুৱা মানে পুতিব বা জ্বলাই দিব, যাতে কোনো সেই বস্তুটোৰ প্ৰতি মানুহে কোনো অসুবিধাৰ সন্মুখীন হ'ব নালাগে। আপোনালোকে নিজৰ কষ্ট কমৰ কাৰণে আপোনালোকে জলাশয়ত, পথাৰত বা তেনেকুৱা পানীত পেলাই নিদিব, পুখুৰী চুখুৰীত পেলাই নিদিব। আপোনালোকে তাক পুতি থ'ব, যাতে পুতি থ'লে মানে কি মানুহৰ তেনেকুৱা অসুবিধাৰ কোনো সন্মুখীন নহয়। আৰু যোনখিনি মাটিত পুতে সেই মাটিখিনিতে সাৰৰ সৃষ্টি হ'ব আৰু সেইখিনি খেতি কৰিলে খেতি ভাল হ'ব। সেইটো এটা সেইখিনি কাম হৈ গ'ল আমাৰ গোটেইখিনি কৰি পেলাই। তাৰপিছত এতিয়া আপোনালোকক আৰু এটা কথা কওঁ, মই আপোনালোকক আগতে এটা ভিডিঅ' দিছিলোঁ যাতে মোৰ আগদাঁতটো কিছু পৰিমাণে খালী ঠাই আছিল। সেই খালী ঠাইখিনি মই পূৰা কৰিবলৈ ডাক্তৰ তাত গৈছিলোঁ, পূৰা কৰিলোঁ। পূৰা কৰাৰ পিছত আজি প্ৰায় 3 দিনমানৰ আগতে মোৰ এটা দাঁত সলকি গ'ল আৰু কালি এটা দাঁত সলকি গ'ল। এতিয়া মোৰ আগৰ অৱস্থাই দেখিছে, একেই হ'ল। আৰু মানে যিমানে নিজকে ভাল কৰিবলৈ যাওঁ তথাপিতো নহয়, যিটো দিয়ে সেইটোতে সন্তুষ্ট থাকিব লাগে। এতিয়া উপায় নাই, তেনেকেই থাকিব লাগিব বাৰু। এতিয়া মই কেইটামান ভিডিঅ' দেখিলে মোৰ দাঁতটো পূৰা ফিলাপ, আৰু কেইটামান এতিয়াৰ পৰা ভিডিঅ' দেখিব মোৰ দাঁতটো অলপ পৰিমাণে খালী ঠাই থাকিব বাৰু। সেইটো কোনো ডাঙৰ কথা নহয়, মানুহৰ থাকেই তেনেকুৱা। কিন্তু এতিয়া সেইটো আৰু মই ইমান দিন ভিডিঅ' দিব পৰা নাছিলোঁ, এই টাইম নিমিলে, কলেজ যাব লাগে বা কলেজৰ পৰা সেইটো কৰিব লাগে, তেনেকৈ থাকি যায়। তাৰপিছত আজি মই ভ্লগ এটা দিম, চাওঁচোন কি দিব পাৰোঁ আগলৈ, চেষ্টা কৰিম। তেতিয়াহ'লে সকলোক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। সেই গাইজ এতিয়া যাওঁ চুলি কাটিবলৈ, দেখিছে ৰ'ব। সেই গাইজ এতিয়া যাব ওলাইছোঁ চুলি কাটিবলৈ, দেখিছে মোৰ চুলিখিনি কিমান লম্বা হৈ গ'ল। চুলিখিনি কাটি আহোঁগৈ, তাৰপাছত আপোনালোকক আকৌ লগ পাম। সেই গাইজ মই চুলিখিনি কাটি আহিলোঁ। আপোনালোকক যে কৈছিলোঁ চুলি কাটিব গৈছিলোঁ বুলি পেলাই, চুলি কাটিলোঁ। তাৰপিছত লগতে দাড়িখিনি মিলাব লৈছোঁ, তাৰপিছত অলপ বেছিয়ে কাটকৈ গ'ল। সেইবাবে ভাবিলোঁ একেবাৰে খহাই দিওঁ, চুলিও খহাই দিলোঁ, দাড়িও খহাই দিলোঁ বাৰু। আপোনালোকক মই কৈছিলোঁ কি দেখাম বুলি কৈছিলোঁ, আপোনালোকক মই দেখাম বুলি কৈছিলোঁ, গৰুজনী হেৰুৱা জোনাবজনে যে তাবিজটো দিছিলে, সেই তাবিজটো দেখাম বুলি কৈছিলোঁ। তাবিজটো এইটো চাওকচোন, ইয়াত লিখি দিছে মুগা গাই গৰু হেৰাইছে ঘৰত আনি দিয়া। তাৰপাছত চাৰিফালে 4টা কিবা আৰবিত লিখিছে, এইবিলাক বুজি নাপাওঁ বাৰু। কিন্তু তাবিজটো দিয়াৰ পাছতে পাছবেলালৈ কিন্তু গৰুজনী খবৰ ওলালে। যিয়ে নহওক জিন্দা হৈ থাকক বা মৰক, তথাপিতো গম পালোঁ। এনে এটা টেনশ্যন হৈ আছিলে যে গৰুজনী আছে নাইবা মৰিলে বা ঘৰলৈ আহিব বুলি এটা আশাত বন্দী হৈ আছিলোঁ। এতিয়া পূৰা কনফাৰ্ম যে গৰুজনী আৰু নাই বা মৰিলে আৰু, সেইটোৱে। মই এজোপা এল'ভেৰা কিনি আনিছিলোঁ, ভাবিছোঁ আপোনালোকক মই দেখাওঁ। এল'ভেৰাজোপা মানে কি, মই এটা ভিডিঅ' চাইছিলোঁ যে এজন দাদাৰ ভিডিঅ'ত তেওঁ কৈছিলে যে এল'ভেৰা লগালে মানে কি ছাঁ জেগাত থ'ব লাগে,
ছাঁ জেগাত থ'লে এল'ভেৰাজোপাৰ ৰংটো বেছি সেউজীয়া হয়, তাৰপাছত আৰু তাৰপৰা পুলি ওলায়। সেইবাবে মই এল'ভেৰাজোপা লগাইছোঁ, কিন্তু তাৰপৰা মই ভিডিঅ'টো চোৱা মতে মই মানে ফল পাইছোঁ চাই পেলাই গছজোপাৰ তলৰ পৰা পুলি ওলাইছে। মই আপোনালোকক এল'ভেৰাজোপা দেখাম, বেক কেমেৰা দিম। এইজোপা এল'ভেৰাজোপা চাওক, এইজোপা ওচৰতে এইটো বটলটো এইটো ব্লিচিং পাউডাৰৰ বটল চাওকচোন। এল'ভেৰা পুলিটো মই লগাৰ পিছত এইটো চাওক, তলৰ পৰা আকৌ পুলি ওলাইছে, দেখিছে? পানীও ইমানকৈ দিব নালাগে। দাদাজনে কৈছিলে যে পানী দিলে সপ্তাহত এবাৰেই দিব লাগে, যে পানীখিনি এনেকুৱাকৈ দিব লাগে তললৈকে ভিজি যায়। সেইবাবে মই তেনেকৈয়ে দিছোঁ বাৰু। পুলিটো ভালো হৈছে, ভালকৈ ডাঙৰ হৈছে, সেউজীয়াও হৈছে। আৰু ৰ'দত থ'লে কৈছে কি মানে কিবা ৰঙচুৱা টাইপৰ হৈ যায়। এইটো পাত দেখিছে? এইটো পাত কিবা ৰঙচুৱা নিচিনা হৈ গৈছে। এইটো মানে কি পাতটো অলপ লেৰেলি গৈছে, সেইবাবে এনেকুৱা হৈছে। কিন্তু যদি ৰ'দত থৈ দিয়ে আপোনাৰ গোটেই এল'ভেৰাজোপা পাতে এনেকুৱা হৈ যাব, মানে ৰঙচুৱা টাইপৰ নিচিনা হৈ যাব। সেইবাবে আপোনালোকেও ঘৰত এল'ভেৰা লগালে ছাঁ জেগাত থ'ব, যাতে এল'ভেৰাজোপা সেউজীয়া হয় আৰু এল'ভেৰাৰ তলৰ পৰা পুলি ওলাব আৰু এল'ভেৰাজোপা মানে ভালকৈ ডাঙৰ হ'ব। আৰু নতুনকৈ ইনষ্টাগ্ৰাম খুলিছোঁ, আপোনালোকে ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিব পাৰে, বিধান বুলিয়ে আছে, আপোনালোকে ছাৰ্চ কৰি ফ'ল' কৰিব। তাতো মই ভিডিঅ' ন'টিফিকেশ্যন কিছুমান দিম, লিংক কিছুমান দিম, আপোনালোকে তাতো চাব পাৰিব। ইনষ্টাগ্ৰামৰ একাউণ্টটো খুলিলোঁ হয়, কিন্তু ইনষ্টাগ্ৰামটো মই প্ৰথমতে চলাব জনা নাছিলোঁ, কিন্তু তাৰপাছত শিকিলোঁ। কেইখনমান ফটো দিছোঁ, ভাবিলোঁ আপোনালোকলৈও ফটো কেইখনমান আগবঢ়াম। আপোনালোকক আৰু এটা ভাল খবৰ দিওঁ বুলি ভাবিলোঁ। এতিয়া 2020 চনটো গ'লেই, 2021 চন সোমালে। জানুৱাৰী মাহ সকলোৱে পিকনিক খাবই চাগে, ময়ো খাম। ভাবিছোঁ খাম বুলি পেলাই, মানে কলেজৰ ফালৰ পৰা এটা প্লেন কৰিছে যে পিকনিক যোৱাৰ এটা প্লেন। আমচৈছে গৈ পোৱা নাই, কিন্তু বেলেগৰ মুখত বা লগৰবিলাকক কোৱা মুখেৰে শুনিছোঁ যে জেগাটুকুন ভালেই, মানে পিকনিক খাব পৰা এটা প্লেচ হয়। যাম জানুৱাৰী মাহৰ 5-6 তাৰিখ মানে। আশা কৰোঁ সকলোৱে পিকনিক খাব আৰু সকলোৱে ফূৰ্তি কৰিব। জানুৱাৰী মাহটো আহিব লগা আগন্তুক 2021 চনটো সকলোৱে সুখীকৈ পাৰ হওক, তাৰে কামনা কৰিলোঁ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিলোঁ। এতিয়া কম্পিউটাৰ ক্লাছ আছে, কম্পিউটাৰ ক্লাছ যাম আৰু কিছুমান ভিডিঅ' কৰিম। তেতিয়াহ'লে আজিৰ ভ্লগটো ইমানতে শেষ কৰোঁ। যদি আজি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব আৰু কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব, আৰু ছাবস্ক্ৰাইব কৰিব আৰু তলতে থকা বেল আইকনটো দবাই অল প্ৰেছ কৰি দিব, যাতে আহিব লগা আগন্তুক ভিডিঅ' ন'টিফিকেশ্যনবোৰ পাই থাকে। তেতিয়াহ'লে আজিলৈ বাই বাই।